হে গাইজ আজি এটা গৈ আছোঁ বহুত ধুনীয়া জেগাত মানে এটা নিৰিবিলি জেগা আৰু এই ভিডিঅ'টো আচলতে মোৰ কেইদিনমানৰ 10-15 দিনমানৰ আগৰ হয়। ভিডিঅ'টো মই দিব পৰা নাছিলোঁ কাৰণ তাৰপিছতে মই বেমাৰত পৰিছিলোঁ আৰু পিছত বেলেগ ব্লগবোৰ দি আছিলোঁ আৰু ভিডিঅ'টো এইটো কথা আচলতে মই পাহৰি গৈছিলোঁ। সেইকাৰণে এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ আৰু চাই যাব আপোনালোকে মোৰ ভিডিঅ'টো। আৰু আমি গৈ আছোঁ স্কুটিত আৰু বহুত মানুহ আহিছিলে আৰু কোন আহিছিলে সেইখিনিও আপোনালোকক দেখাম। আৰু আমি গৈছোঁ স্কুটিত, একদম এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ বুলিয়ে ক'ব পাৰি। গতিকে চাই থাকিব দেই আপোনালোকে। Hi guys, welcome back to my YouTube channel. মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আহিছোঁ এটা জেগাত ফুৰিবলৈ, মানে চাওকচোন জেগাটো দেখিছেনে? আচলতে পিকনিক স্পট হয় আৰু মানুহবিলাকে ইমান ধুনীয়াকৈ ইয়াত খেতি কৰি থৈছে। ভাবিছিলোঁ সৰিয়হ ফুল দেখিম বুলি, কিন্তু দুৰ্ভাগ্য যে সৰিয়হ মানে তেনেকৈ ইমান য়েল্লো মানে হালধীয়া হৈ থকা নাই। আৰু বহুতে মানে আচলতে পাম নিচিনা হয়, মানুহে খেতি কৰে ইয়াত থাকি লৈ পেলাই। আৰু জেগাটো ইমান ধুনীয়া মুকলি আৰু পিকনিকৰ কাৰণে মানে বহুত সুবিধাজনক হয়। আৰু এই চাইডে পানী আছিলে, পানীখিনি এটা বৰ্তমান শুকালে, অকণমান আগলৈ আমি যাব লাগিব পানীৰ সুবিধাটোৰ কাৰণে। আৰু বিৰাটেই ধুনীয়া জেগা। আৰু মাহঁত আহি আছে পিছত গাড়ী লৈ, মই স্কুটিত আহিলোঁ, চুলি তুলি একদম অৱস্থান নাই। আৰু সেইটো আপোনালোকক জেগাটো একবাৰ দেখাই দিছোঁ আৰু চাই থাকিব দেই আপোনালোকে ভিডিঅ'টো। পিছলৈ কি কৰোঁ কি নকৰোঁ, আমাৰ সৰু সুৰাকৈ এটা খানাও হ'ব। আৰু এটা কথা, 31ৰ পৰা মোৰ চেনেলত যে অকল মানে মই খানা খুৱাই দেখাই আছোঁ, কিন্তু কি কৰিব ইমানেই খানা মানে চলিছে নহয়, গ্ৰুপকৈ ইফালে এটা খানা সিফালে এটা খানা, আকৌ বিহুটো হ'লেই আৰু বিহুটো খানা খাবলৈ মাতা, এইবিলাক মানে বহুতকৈ চলি আছে। সেইটো কাৰণে খানাই বেছিকৈ মই দেখাই থকা হৈছে। আৰু চাই থাকিব আপোনালোকে। আৰু এইবিলাক যে দেখিছে, এইবোৰ মানে মানুহে সৰিয়হ খেতি কৰি থৈছে। সৰিয়হখিনি এইবিলাক মানে তললৈ পৰি আছে, কেলৈ পৰিছে নাজানো। কিছুমান য়েল্লো ফুলবিলাক ওলাইছে। আৰু মই ৰাস্তাৰ ভিউটো মানে ৰেকৰ্ডিং কৰি আনিছিলোঁ, আপোনালোকক দেখাম। ৰাস্তাৰ চাৰিওকাষে একদম সৰিয়হ দেখিলেই মানে বিৰাট ভাল লাগে। আৰু আকাশখন এইফালে মুকলি আকাশ, অকল খেতিয়ে মানে মানুহৰ জনবসতি মানে খুব মানে কমহে মানুহ আছে ইয়াত। আৰু এইফালে আমাৰ দেখিছেনে বাকী থকা গাড়ীকেইখন আৰু বাইককেইখন আহি আছে। এতিয়া যাওঁ, কোনটো ঠাইত আমাৰ এতিয়া খানাটো খোৱা হয় সেইখিনি আপোনালোকক দেখাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো। হে গাইজ, আমি জেগাটোত আহি পালোহি। আৰু এখন দেখিছেনে, কি বুলি কয় জানো, এখন নাও, মেচিন নাও বুলি কয় নেকি? মেচিন নাও। ইফালৰ পৰা সিফালে মানে মানুহবিলাক কঢ়িয়াই আছে। আৰু এইটো হৈছে আমাৰ জেগাটো। এইফালে ধুনীয়াকৈ চালি দিয়া ঘৰ এটা আছে। ইয়াতে এতিয়া ৰ'ব পাৰিম চাগে আমি। মানুহখিনি আহি পোৱাহি নাই, আমি মাত্ৰ 2খন স্কুটি পাইছোঁহি আহি। আৰু এইটো হৈছে আমাৰ জেগাটো। কি ধুনীয়া ন জেগাটো। এয়া দেউতাও আহি পালেহি বাইক লৈ। এতিয়া মাজে মাজে এয়া চাহ, পিঠা গজা আৰু কি ওলাইছে দিয়াচোন দেখুওৱা। তিল পিঠা আমি চিকামণি কৰি দিছোঁ। ঘাটত আমি গোটৰ সকলো সদস্য আৰু আমাৰ ল'ৰা ছোৱালী আমি
ভণ্টি এফালে চাই দিয়া ইউটিউবৰ ভিডিঅ'ৰ কাৰণে ইমান ৰ'দ ইয়াত বহুত গৰম উঠিছে কিন্তু বালি যিহেতু গোটেই বালি তাৰপিছতে আমি এতিয়া যোনখিনি ব্ৰেকফাষ্টৰ বস্তু ব্ৰেকফাষ্টটো কৰিলোঁ বাকী মাহঁতে খানাটো বনাই আছে তাৰপিছত লাহে লাহে খাম আৰু এতিয়া ভাবিছোঁ অকলে অকলে অকণমান এইফালে ঘূৰিবলৈ ওলাই আহোঁ বুলি কেনেকুৱা হয় জেগাটো চাওঁ এতিয়া অকণমান পানী ফালে যাওঁ বুলি ভাবিছোঁ ইছৰাম পিছলিয়ে গৈছোঁ গোটেই ইমানেই বালি মই মোজা চোজা পিন্ধি আহিছিলোঁ লাষ্টত খুলি দিলোঁ আৰু ইমান গৰম ইয়াত তাৰপিছত এতিয়া আহিছোঁ পানী ফালে কি ধুনীয়া ঠাণ্ডা পানী কিন্তু কি হ'ব বোকাটোত একদম ভৰি চৰি সোমাই গৈছে পূৰা ডাঙৰকৈ কওক কওক কি কৰিবলৈ যা ঠিক আছে চাফাকৈ ধুবা দেই আমি বালি বালি নাখাওঁ আকৌ আমি এতিয়া টেঙা খাই আছোঁ ইমান ৰ'দ ইয়াত টেঙাকেইটাও মানে চবৰে একদম থপি লাগিছে হেতাও পৰা লাগিছে মানে এতিয়া খাইছোঁ কৰদৈ এনেই আকৌ ঘৰত থাকিলে এইবিলাক খাবলৈ মন নাযায় কিন্তু ইয়াত অহাৰ লগে লগে একদম পূৰা অমৃত নিচিনা লাগিছে আৰু দেখিছেনে ইমান ৰ'দ গছ গছনি বুলিবলৈ একোৱেই নাই আৰু এইফালে আমাৰ গোটেই টিমটো বহি আছে তাৰপিছত খাই লওঁ টেঙাখিনি চাই থাকিব দেই আপোনালোকে ভিডিঅ'টো বাম বুলি ক বামত বুলি ক এই দলে নাই যোৱা মাছ এটা পালোঁ অকণমানি পোৱালি এই আমাৰ ভৰি খোজতে চাগে মৰিলে নেকি নদীত এইটো মাছ এইবোৰ অকণমানি মাছৰ পোনাবোৰ ঘূৰি ফুৰিছে দেখিছেনে এইবিলাক আপোনালোকে অকণমানি মাছৰ পোনা এয়া কাবাডী খেল হৈ আছে খুৰী আৰু মা আৰু খুৰীহঁতৰ মাজত ধৰিলে
আৰু এতিয়া আমি খাব লৈছোঁ আৰু সকলোৱে হাঁহি ফূৰ্তিৰে খেল ধেমালিৰ মাজেৰে সুন্দৰকৈ এটা দিন পাৰ কৰিলে যিহেতু সকলোৱে আজিকালি নিজৰ নিজৰ কামত ব্যস্ত এনেকৈ কৰ্মব্যস্ততাৰ মাজতে সকলোৱে এনেকৈ এটা দিন উলিওৱাটো খুব ডাঙৰ কথা আৰু বিশেষকৈ আমাৰ লগত সৰু সৰু ল'ৰা ছোৱালীবিলাক আহিছিলে আৰু আন্ধাৰ হৈ গ'লে অলপ প্ৰব্লেম হৈ যায় সেইটো কাৰণে দিনে পোহৰে সকলোৱে খাই ল'লে এতিয়া আৰু খাই বৈ আৰু চব ঘৰা ঘৰি যাম আৰু হে গাইজ মাত চাত বহি গৈছে ভাত পানী খালোঁ এতিয়া মাহঁতে খাই আছে আৰু এতিয়া ঘৰত যাম আৰু চবৰে খাই হোৱাৰ পিছত আৰু মোৰ ভিডিঅ'টো আজি ইমানতে সামৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল পায় তেন্তে মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম আপোনালোকৰ এটা নতুন ভিডিঅ'ৰ সৈতে বাই বাই